हेलो गाइज केनेকুৱা খবৰ মই হিমাশ্ৰী আপোনাক সকলোকে মোৰ ইউটিউব চেনেল হিমাশ্ৰীৰ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি যাব ওলাইছো মহানৱমী যেহেতুকে পূজা চাব আৰু মা ঘৰত আহিছো কালিয়ে আৰু মা মই লৰা একেলগে যাব ওলাইছো আৰু বলকচোন আজি কত কত পূজা চাম আপোনালোককো দেখুৱাম মোৰ লগতে আপোনালোকেও চাব পূজা নে কি কয় বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো। আমি বেটাৰী গাড়ীত যাই আছো জনাৰাম চৌকালে আৰু কলে যাওঁ বাৰু আপোনালোকক দেখুৱাম আজি পূজা ঘৰত আহিছো কালি আৰু মাৰ লগত যাই আছো। ইফালে ছোৱালী বহি আছে, ইফালে ল'ৰা একদম গাড়ী লাইট দিছে সেউজীয়া সেউজীয়া হৈ গৈছো। এয়া জনাৰাম চৌকাৰ পূজা, এয়া চাওকচোন। আৰু যেহেতুকে আমাৰ ঘৰৰ কাষতে হয় জনাৰাম চৌকাৰ পূজা আৰু ইয়াতে চাই কিনে আমি যাই থাকিম একদম মংগলদৈ টাউনলৈকে। এয়া টাউনত যাই থাকোঁতে বেজপাৰা পায় আৰু এই বেজপাৰা দৰঙৰ মানুহে চিনিয়ে পায় আৰু ইয়াতেও পূজা হৈছে আৰু পূজা কাষেৰে গৈছোঁ যেতিয়া পূজাস্থলীখনো এবাৰ দেখুৱাই লৈছোঁ আপোনালোকক। এয়া চাওক। এয়া পালোঁ আহি মংগলদৈ শংকৰ নগৰ গান্ধী ধাম পূজাস্থলী আৰু ইয়াতে ফাৰ্ষ্ট সোমাইছোঁ আৰু তাৰ পিছত এফালৰ পৰা পূজা চাই যাম বুলি ভাবিছোঁ মংগলদৈত। এয়া চাওক। এয়া কালি ইয়াতে দেৱীৰ বিসৰ্জন দিব, এইটো মংগলদৈ নদী আৰু এয়া ৰাৱণ বনাইছে, এয়া কালি ৰাৱণক জ্বলাই দিব। এয়া চাওক ৰাৱণ আৰু কালি ইয়াতে বিসৰ্জন দিব দেৱীক। এয়া চাওক আৰু কালি আহিব নোৱাৰিমে, আজিয়ে দেখুৱাই দিছোঁ আপোনালোকক ব্লগটোত। আৰু এয়া আমি আহিছোঁ বোলো নমস্কাৰ দোকানত আৰু আছেনে নাই এবাৰ চাই লওঁ। আছে ৰ'ব, লগ কৰি আছোঁ। মেইন ৰাস্তাটো পাৰ হ'ব লাগিব আৰু সকলোৱে চিনি পায় বোলো নমস্কাৰক লগ কৰি যাম বুলি ভাবিলোঁ। এয়া বোলো নমস্কাৰৰ দোকান আৰু ভাবিলোঁ ইয়াতে এপাক সোমাই যাওঁ আৰু লগতে এবাৰ লগ কৰি যাওঁ আৰু এবাৰ খাই যাওঁ। এনেদৰে এয়া চাওক দোকানখন। এইফালে বা জ্বলিবা আৰু বোলো নমস্কাৰ সকলোৱে চিনিয়ে পায় আৰু বাৰ দোকানত আহিছোঁ। কেনেকুৱা ভাল লাগিছে? কেনেকুৱা চলিছে দোকান? দোকান ঠিকে চলিছে, ভালে। দাদা দাদা আহি আছে, ঘৰত কিবা কিবি বস্তু অনা নিয়া হৈ আছে তেনেকৈ আৰু বাকী বহুতখিনি মানুহ আহিছে। ইমান সকলোৱে ভাল পাইছে খাই, তোমালোকেও খোৱা আৰু ৰিভিউটো দিবা কেনেকুৱা হয়। খাই সদায় আৰু ভিডিঅ' চাই থাকোঁ, বহুত ভাল লাগে ভিডিঅ'বিলাক চাই। আৰু বাৰু ঠিক আছে, আকৌ আহিবা। আজি খোৱা আগতে চাই লোৱা কেনেকুৱা হৈছে। ঠিক আছে। এয়া ম'ম' আৰু চাওমিন অৰ্ডাৰ দিছোঁ। মা পূৰা খোৱাত ব্যস্ত আৰু এতিয়া মই খাই চাওঁ কেনেকুৱা বনাইছে। বহুত ধুনীয়া বনাইছে, বহুত টেষ্টি বনাইছে। সকলোৱে আহক বোলো নমস্কাৰৰ দোকানত আৰু খাই চাওক। আৰু এইফালে ছোৱালীয়ে পূৰা চাওমিন খোৱাত ব্যস্ত, অকলে নিজে নিজে খাই মানে তাইকো এটা ভিডিঅ' কৰি ৰাখিছোঁ। এইফালে বোলো নমস্কাৰ দোকানত খালোঁ, ধুনীয়া হৈছে, বাহঁতে ধুনীয়া বনাইছে। আপোনালোকো আহিব, ইয়াতে খাব আৰু মেইন ৰোডতে হয়। মেইন মানে মঙলদৈ ভেবাঘাটৰ দ্বিতীয় অফিচৰ মানে ট্ৰেন্সপৰ্ট অফিচৰ সন্মুখতে হয়। আহিব আৰু কেনেকুৱা লাগিলে? ধুনীয়া লাগিছে, বহুত ধুনীয়া বনাইছে, বহুত ভাল লাগিছে খাই। আহিব সকলো সকলো আৰু মোৰ বহুত বেছি ভাল লাগিলে। ইমান ধুনীয়াকৈ আহিছা পূজাৰ দিনাখন আৰু ভাল পোৱা বুলি যেতিয়া ক'লা তেতিয়া আৰু বেছি ভাল লাগিছে। সকলোকে হেপী দুৰ্গা পূজা। তো আশা কৰিছোঁ আপোনালোকো আহিব আৰু আমাৰ দোকানত এবাৰ টেষ্ট কৰিব। ঠিক আছে, ঠিক আছে। এইবাৰ আহিছোঁ নতুন পাৰা পূজাস্থলীত আৰু ইয়াতে এটা বস্তু বনাইছে, আপোনালোকক দেখুৱাই আছোঁ কি বস্তু হয়, দেখুৱাই আছোঁ ৰ'ব। আৰু মানুহ চাওকচোন কিমান মানুহ।
আজিৰ ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে কমেণ্ট কৰি জনাব একদমেই নাপাহৰিব তেনেহ'লে আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে